সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ শিৱসাগৰ জিলাৰ কিছুমান জানিবলগীয়া কথাৰ বিষয়ে। আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। শিৱসাগৰ অসমৰ এখন ঐতিহাসিক আৰু সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ চহৰ। আহোমৰ শাসনকালৰ প্ৰশাসনীয় কেন্দ্ৰ আছিল ৰংপুৰ অৰ্থাৎ শিৱসাগৰ। এতিয়া জানো আহক শিৱসাগৰ জিলাৰ ঐতিহাসিক কিছুমান স্থানৰ বিষয়ে। তাৰে ভিতৰত গড়গাঁৱৰ কাৰেংঘৰ। শিৱসাগৰ চহৰৰ পৰা 13 কিলোমিটাৰ পূবে গড়গাঁৱত এই কাৰেংঘৰ অৱস্থিত। 1540 খ্ৰীষ্টাব্দত স্বৰ্গদেউ শুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰ পাছত প্ৰমত্ত সিংহই এই কাৰেংঘৰটো নিৰ্মাণ কৰে। 1752 খ্ৰীষ্টাব্দত কাৰেংঘৰটো বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়। ৰংঘৰ হ'ল এটা দুমহলীয়া ঐতিহাসিক প্ৰকৃতিগৃহ, যাক আহোম শাসনকালত পেভেলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল। শিৱসাগৰ চহৰৰ পৰা মাত্ৰ 3 কিলোমিটাৰমান আঁতৰত এই গৃহটো অৱস্থিত। ইয়াৰ পৰাই এসময়ত ৰাজ পৰিয়াল আৰু বিশিষ্ট বিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম'হ যুঁজ, হেন যুঁজকে প্ৰমুখ্য কৰি অন্যান্য বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল। এই গৃহটো আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত 1746 চনত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল।